নমস্কাৰ বন্ধুসকল, মই নয়ন আপোনালোকক স্বাগতম জনাইছোঁ। দুটা মোষ্ট ইম্পৰ্টেণ্ট আপডেট দিবলৈ আজি এই ভিডিঅ'টো বনালোঁ। আসাম পুলিচৰ এক্সামক লৈ, ৰিটেন এক্সাম আৰু ফিজিকেল এক্সামক লৈ এই দুটা আপডেট আছে। প্ৰথম আপডেটটো হ'ল যে ফিজিকেলক লৈ প্ৰথম আপডেটটো 6 ডিচেম্বৰ তাৰিখে 705টা কনষ্টেবল UB আৰু 1429টা কনষ্টেবল ABC পোষ্ট ওলাইছিল। সেই পোষ্টৰ ফিজিকেলৰ ডেট এনাউন্স হৈ গৈছে। 1 ফেব্ৰুৱাৰীৰ পৰা ফিজিকেলবোৰ হোৱা আৰম্ভ হ'ব। পৰ্যায়ক্ৰমে ফিজিকেলবোৰ হ'ব। প্ৰথমতে 15খন ডিষ্ট্ৰিক্টৰ ফিজিকেল হ'ব। 1 ফেব্ৰুৱাৰীৰ দিনা 15খন ডিষ্ট্ৰিক্টৰ ফিজিকেল হ'ব। সেই ডিষ্ট্ৰিক্টকেইখনৰ নাম আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাব, নটিফিকেশ্যনতো পাব আপোনালোকে। লগতে আপোনালোকে 21 জানুৱাৰীৰ পৰা এডমিট কাৰ্ডবোৰ ডাউনলোড কৰিব পাৰিব ফিজিকেলৰ বাবে। যদিও প্ৰথমতে 15খন ডিষ্ট্ৰিক্টৰ ডেটটো ওলাইছে, কিন্তু আপোনালোকে যি ডিষ্ট্ৰিক্টৰে নহওক অল ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটে 21 জানুৱাৰীৰ পৰা এডমিট কাৰ্ডবোৰ ডাউনলোড কৰিব পাৰিব। আপোনালোকে বৰ্ডৰ slprpasam.in এই ৱেবছাইটটোত যায় এডমিট কাৰ্ডবোৰ ডাউনলোড কৰিব পাৰিব। যদি কিবা টেকনিকেল প্ৰব্লেম পায় তেনেহ'লে আপোনালোকে হেল্পলাইন নাম্বাৰ এটা দিছে, তাতে কল কৰি ল'ব। নাম্বাৰটো স্ক্ৰীণত দেখিবলৈ পাব, মই এবাৰ কৈ দিছোঁ 8827623117। এইটোত কল কৰিব পাৰিব বা আপোনালোকে ইমেইলো কৰিব পাৰিব helpdesk@admitcard@gmail.com। নেক্সট আপডেটটো হৈছে কমন ৰিটেন টেষ্টক লৈ। যিখিনি ফিজিকেলৰ ৰিজাল্ট এতিয়ালৈকে ডিক্লেয়াৰ হ'ল, সেইখিনিত যিখিনি কোৱালিফাই কৰিলে তেওঁলোকে 21 জানুৱাৰীৰ পৰা ৰিটেন এক্সামৰ বাবে এপ্লিকেশ্যন ছাবমিট কৰিব লাগিব। 21 জানুৱাৰীৰ পৰা এই প্ৰচেছ ষ্টাৰ্ট হ'ব আৰু এই প্ৰচেছ এণ্ড হ'ব 30 জানুৱাৰীৰ দিনা। আপোনালোকে slprasam.in এই ৱেবছাইটত গৈ নিজৰ এপ্লিকেশ্যন ছাবমিট কৰিব। নিজৰ এপ্লিকেশ্যন নাম্বাৰ, নাম আৰু ডেট অফ বাৰ্থ ইউজ কৰি লগ ইন কৰিব লাগিব আৰু তাৰপিছত আপোনালোকে এপ্লিকেশ্যন ছাবমিট কৰিব পাৰিব। কিবা প্ৰব্লেম পালে এটা টোল ফ্ৰী নাম্বাৰ দিছে, সেইটোত কল কৰিব। নাম্বাৰটো হ'ল 8929207668। ৰাতিপুৱা 10টাৰ পৰা গধূলি 5টাৰ ভিতৰত ৱৰ্কিং ডেজত আপোনালোকে কল কৰিব পাৰিব কিবা টেকনিকেল প্ৰব্লেম পালে। চ' এই দুটা আপডেট আছে। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' দেখিবলৈ মোৰ চেনেল একদম ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।